আজি আমাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটি ইউপিপিএলৰ কাৰ্যালয়ত আমি কেইটামান বিশেষ উদ্দেশ্য লৈ পেলাই আজি আমি আপোনালোকক মাতা হৈছে। আজি আমাৰ এই কেইদিনমান সমগ্ৰ বিশ্বত কোভিড যিটো কৰোনা মহামাৰী যি ধৰণৰ আমাৰ ইয়াত হৈ আছে, ইয়াৰ কাৰণে ইয়াৰ পৰা বাচি থাকিবৰ কাৰণে আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰে যিখিনি আমাৰ SOP বা নিয়ম নীতি আমাক পৰামৰ্শ দিছে, সেইটো পালন কৰিবৰ কাৰণে আমি সমগ্ৰ BTC আৰু অসমৰ ৰাইজক আমি ইউপিপিএলৰ তৰফৰ পৰা আহ্বান কৰিছোঁ। ইয়াৰ পৰা আমি সকলোৱে বাচি থাকিব লাগিব, আমি সকলোৱে বাচিব লাগিব। ইয়াৰ কাৰণে এইখিনি নিয়ম নীতি পালন কৰি পেলাই আমি আজি বিপদৰ সময়ৰ পৰা আমি বাচিব লাগিব। আমাৰ সমাজ, আমাৰ দেশ আমি বাচিব লাগিব। সেইকাৰণে মই সকলো ৰাইজক মই আহ্বান কৰিছোঁ। আজি আমি বিশেষ এটা উদ্দেশ্য লৈ পেলাই ইয়াত ক'বলৈ বিচাৰিছোঁ। কেইদিনমান আগত আমাৰ অসমৰ নতুন চৰকাৰ আহিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ অসমৰ নতুন BJP, UPPL আৰু BJPৰ যৌথ যি এটা চৰকাৰ আহিল, আৰু সেই চৰকাৰৰ সম্পৰ্কেহে মই ক'বলৈ ইয়াত বিচাৰিছোঁ যে আমাৰ এই UPPL দলৰ তৰফৰ পৰা আমি যিখিনি সুবিধা পাব লাগে মন্ত্ৰী পৰিষদত, তেনেকুৱা আমি সুবিধা পোৱা দেখা নাই। ইয়াৰ কাৰণে আমি দুখ পাইছোঁ যে আজি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা বা ওদালগুৰি সমষ্টিৰ পৰা আমাৰ UPPLৰ যি গোবিন্দ বসুমতাৰী, তেওঁ মিনিষ্টাৰ নিদিয়াত আমি ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটি UPPLে দুখ পাইছোঁ, দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আমাক ইনজাষ্টিছ কৰা হৈছে। আমি আশা কৰিছিল সঁচাকৈ এই 15 বছৰত এটা পৰম্পৰা আছে, BTC হোৱাৰ পিছৰ পৰা অসম চৰকাৰত আমাৰ BTCৰ পৰা সদায় 3জনকৈ আমি মিনিষ্টাৰ পাই আহিছিল। তৰুণ গগৈ চৰকাৰৰ টাইমতো আমি 3জন মন্ত্ৰী অন্তৰ্ভুক্ত কৰি পেলাই আমাৰ BTC উন্নয়নৰ কাৰণে যিখিনি কাম কৰাৰ সুবিধা, সেইখিনি সুবিধা দিয়া আহিছিল। আৰু বিগত আমাৰ যিটো সৰ্বানন্দ সোণোৱাল, তেওঁ আমাৰ BTR বাসীৰ কাৰণে 3জন মন্ত্ৰী পৰিষদৰ অন্তৰ্ভুক্ত কৰি পেলাই 5 বছৰ সুচাৰুৰূপে ভাৱে চৰকাৰ গঠন কৰিলে, চলাই গ'ল। কিন্তু আজি আমি বহুত আশা কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াতকৈ বহুত গুণ আমাক BTCক চাব। কিন্তু প্ৰথম অৱস্থাতে আমাক অন্যায়ভাৱে যি ধৰণৰ আমাৰ ওদালগুৰিৰ পৰা গোবিন্দ বসুমতাৰীক মিনিষ্টাৰত অন্তৰ্ভুক্ত কৰিব লাগিছিল, নকৰাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। আমি আহ্বান কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইমিডিয়েট আমাৰ ওদালগুৰি সমষ্টিৰ পৰা কি যোৱা এসময়ত NDBৰ দীৰ্ঘকাল সশস্ত্ৰ সংগ্ৰাম কৰি অহা BTCৰ ডেপুটি চিফ তেনেকুৱা এজন ব্যক্তিক মন্ত্ৰী পৰিষদৰ অন্তৰ্ভুক্ত নকৰাটো আমাৰ কাৰণে খুব লজ্জাজনক। ওদালগুৰিবাসীক অপমান কৰা হৈছে। আৰু ইলেকশ্যনৰ নিৰ্বাচনৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেও কৈছিল যে গোবিন্দ বসুমতাৰীক ওদালগুৰিবাসীয়ে ৰাইজে জিকাই দিব লাগে, তেওঁ আমি পাৱাৰফুল এজন মন্ত্ৰী বনাম। সেইখিনি কথা ৰাখিব নোৱাৰাটো আমি খুব এটা সন্দেহ সোমাইছোঁ যে ইমানখিনি ডাঙৰ কথা দি হৈ আজি আমাক কিয় মিনিষ্টাৰৰ পৰা বঞ্চিত কৰিলে, এইটো আমি দুখ পাইছোঁ। আৰু সঁচাকৈ যোৱা সেই 15 বছৰত BTCৰ পৰা 3জন মন্ত্ৰী আমি কংগ্ৰেছৰ আমলৰ পৰাও পাইছোঁ, সৰ্বানন্দ সোণোৱালৰ পৰাও পাইছোঁ। আমি আশা কৰিছিল হিমন্ত বিশ্ব শৰ্মা 3জন নহয় 4জন 5জন অন্তৰ্ভুক্ত কৰি পেলাই সঁচাকৈ BTC উন্নয়নৰ কাৰণে কাম কৰিব বুলি আমি ভাবিছিল। কিন্তু তাতকৈ এজনহে মাত্ৰ মিনিষ্টাৰ দি পেলাই আমাক ইমানখিনি অন্যায় কৰিলে। ইয়াৰ কাৰণে আমি আহ্বান কৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাদেৱক যে ইমিডিয়েট আমাৰ BTC অঞ্চলৰ পৰা
আমি যিকেইজনক আমি মিনিষ্টাৰ বিচাৰিছোঁ তেওঁলোকক মিনিষ্টাৰ দি পেলাই যাতে বৃহত্তৰ আমাৰ BTC অঞ্চলৰ ৰাইজক যাতে সন্মান দিয়ে সেইটো আমি অনুৰোধ কৰিছোঁ যাতে আমাক কোনোদিনা নেগলেক্ট নকৰে আৰু আমি আৰু যি সন্দেহ সঁচাকৈ আমাৰ সন্দেহ সোমাইছোঁ হেমন্ত বিশ্ব শৰ্মায়ে আমাৰ BTCক নেগলেক্ট কৰিব নেকি সেই সন্দেহটো যাতে দূৰ কৰে ইয়াৰ কাৰণে মই আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিনম্ৰ অনুৰোধ কৰিছোঁ ইমিডিয়েট আমাৰ গোবিন্দ বসুমতাৰীক যাতে মিনিষ্টাৰৰ অন্তৰ্ভুক্ত কৰি পেলাই আমাৰ BTC অঞ্চলৰ ৰাইজৰ কাম কৰা যাতে সুবিধা কৰি দিয়ে মই সেইটোকে অনুৰোধ কৰা হ'ল